আৰু কচিগৌ ঠিনানি লৈ আছে দুনিয়াৰ পিছত চ' হে গাইজ কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলোৱে ভালে আছে আৰু আজি মই এতিয়া আননোন জেগাত গৈ আছোঁ পূৰা আৰু বাইকখন অলপ মানে লেতেৰা হৈ আছে ইমান লেতেৰা হোৱা নাই বাৰু আৰু মানে লগৰ ল'ৰা কেইটামান লগ ধৰিলে এতিয়া অৰুণাচল ফালে যাওঁ ক'ত যাওঁ মই নিজে নাজানো সিহঁতি লগ ধৰিছে আৰু এতিয়া তো সিহঁতি ৰখি আছে বোলে ক'ৰবাত আগত তো ষ্টাৰ্ট দিব লাগে এতিয়া মই অলপ চলাইছিলোঁ আগত এতিয়া তো ঘৰৰ পৰা যাব লাগে গাইজ অৰুণাচলৰ 0 পইণ্টত ৰখি আছোঁ আমি এফালে অজয়কো লগ পালোঁ অজয় আহি গ'ল আৰু এফালে বইলা বাবা থান আছে এডোখৰ 0 পইণ্ট বুলি কয় এডোখৰ চাওক পূৰা একদম পানী পৰি আছে এফালে পূৰা ঝৰ্ণা পৰি আছে এইফালে চাওক আৰু এইফালে ইয়াতে বাইকখন থৈছোঁ আৰু মানে আমাৰ লগৰ কেইজনমান আহি আছে আৰু দুজন আহি আছে ন হয় নাই আমি এতিয়া ক'ত যাম আমি এতিয়া লালপাহাৰ কি আছে তাত এটা বুদ্ধ ষ্টেচু এটা আছে মানে নৰ্থ ইষ্টৰ একেবাৰে যোনটো মানে বুদ্ধ মন্দিৰ একেবাৰে ডাঙৰটো তো তাতে আছে তো তাত গৈ আছোঁ আজি মই গৈ নাপাওঁ আগতে ইহঁতি গৈছে ন গৈছে না আগতে সিহঁতি গৈছে তো সিহঁতি দুজন আহি আছে আমি 4জন একেলগত যাম মানে এতিয়াতো টাইমটো বহুত দেৰি হৈ গ'ল 2টা বাজিলে হ'লেও মানে ইমান চিন্তা নাই পাই যামগৈ ধুনীয়াকৈ আহিব পাৰিম বেছি দূৰ নহয় ইয়াৰ পৰা আৰু বৰষুণ অলপ চিপকৈ দি আছে মানে বতৰটো ইমান ভাল নহয় আৰু বাইকত তেলো নাই তেল ভৰাব লাগিব তো গাইজ আমাৰ লগত আহি গ'ল এইপিনে সূত্ৰ আছে আৰু এইপিনে আকাশ আছে হয় নাই বহুত দিন দেখা দেখি নাই বহুত দিন মই লগ পাইছোঁ আৰু এতিয়া অঁ তো এই দুখনতে গৈ আছোঁ আমি এতিয়া ক'ত গৈ আছোঁ লালপাহাৰ গৈ আছোঁ আৰু এতিয়া মানে পূৰা বৰষুণ দিছে অলপ চিপকৈ তো এতিয়া যাওঁ চলো তো গাইজ এতিয়া আমি বাংকা ব্ৰিজৰ ওপৰত আছোঁ আৰু গৈ আছোঁ সিহঁতি আগত গৈ আছে পূৰা আৰু এতিয়া আমি লাহে লাহে গৈ আছোঁ অজয় আৰু মই আৰু এইফালে চাওক আৰু এইফালে চাওক মানে এখন যদি চলাই আছোঁ লাহে লাহে এখন যদি ভিডিঅ' কৰি আছোঁ লাহে লাহে গৈ আছোঁ আৰু এইকেইটা চাওক আগত ৰখি আছে এই শুনো না इस जगह को क्या बोलते हैं इस जगह को क्या बोलते हैं नाम से है ना এটা ক'ৰবাত খাবলৈ আহে গাহৰি আৰু গাইজ যোৱা আগতে আমি কিবা কিবি খাই লৈছোঁ মানে আগ্ৰা ভোক লাগিছে এফালে চাওক পৰঠা আহি গৈছে আমাৰ আৰু এই দুজনে মানে সূত্ৰ আৰু আকাশে ম'ম' খাব আৰু অজয় আৰু মই ৰুটি খাম আৰু এইপিনে বাইক ৰখাই থৈছোঁ অৰুণাচলত নামচাই পৰে ন এডোখৰ পূৰা নামচাই টাউন হয় এডোখৰত আৰু কিবা কিবি আহি আছে আৰু খাবলৈ কিবা কিবি খাই বৈ ইয়াৰ পৰা ওলাই যাম ডাইৰেক্ট তো গাইজ আহি আমি লাখাও পাই গ'লোহি আৰু বহুত যাব লাগিব কিমান যাব লাগিব আৰু বেছি দূৰ নহয় ইয়াতে ৰখিছোঁ মানে ইহঁতি অকণমান লাহে লাহে আহি আছিলে তো এতিয়া এবাৰ যাওঁ চশমা কিনিব চশমা পিন্ধ এই হিৰো গন্না ছাছপেন চাওক কেনেকুৱা ৰাস্তা কেনেকুৱা পাই গৈছোঁ এইপিনে চাওক পূৰা একদম হেলনীয়া ৰাস্তা ওপৰ ৰাস্তা মানে এতিয়া অৰুণাচলতে আছোঁ আমি তো পূৰা হাবি আৰু এইপিনে গৈ থাকিলে মানে আমি এতিয়া বুদ্ধ মন্দিৰটো পাম তো আগত গৈ আছোঁ এতিয়া আৰু বেছি দূৰ যাব নাই চাগে তো সিহঁতি আগত গৈ আছে আৰু ৰাস্তা পূৰা খাতৰনাক হয় দেই
মই বয়সত এইটো লগাই অজয় লগাই ও ভাই তো গাইছ ইয়াত পাই গ'লোহি আৰু এইফালে আছে বুদ্ধ মন্দিৰটোৰ আৰু চাওক ভবা নাছিলোঁ ইমান ডাঙৰ হ'ব বুলি মানে মই ইয়াত ফাৰ্ষ্ট টাইম আহিছোঁ আৰু ইয়াতে চবে ৰখি আছে আমি 4জন আহিছোঁ আৰু মানে ইমান নাহে এখন গাড়ীখন পামচাৰ আছে ইয়াতে থৈ গৈছে আৰু এইফালে এখন গাড়ী গৈছে মানে ইমান মানুহ নাহে এতিয়া মানে এতিয়ালৈকে কমপ্লিট হোৱা নাই এইটো মানে বনাই আছে ন মই আঙুলিতে কৈছোঁ আঙুলিতে ক'ব নাপায় আৰু চা বনাই আছে এতিয়া সেই তলৰ ফালে ক'ৰবাত সোমাম এই ওপৰলৈ যাম বলক আৰু এতিয়া আমি ওপৰত গৈ আছোঁ আৰু এইফালে চাওক এইটো চাওক ইমান ডাঙৰকৈ বনাইছে মানে এইটো নৰ্থ ইষ্টৰ মানে প্ৰথম বুদ্ধ মন্দিৰ যিটো মানে একেবাৰে ডাঙৰ হয় নৰ্থ ইষ্টৰ একেবাৰে ডাঙৰ বুদ্ধ মূৰ্তি এইটোৱে হৈছে আৰু ইয়াতে মানে কি ক'ম আৰু ইমান ডাঙৰ বুলি মই ভবা নাছিলোঁ এইফালে চাওক আৰু গাইছ হাতখন চাওক না সেইফালে চাওক কি ক'ম আৰু ক'বলগীয়া ভাষা নাই মানে ইমান ডাঙৰ জীৱনত প্ৰথম ইমান ডাঙৰ মূৰ্তি দেখিছোঁ মই মানে আমাৰ ঘৰৰ পৰা বেছি দূৰ নহয় এইটো কিন্তু মই অহা নাছিলোঁ আৰু এই ঠাইডোখৰ নাম হৈছে লাল পাহাৰ বুলি কয় লাল পাহাৰ হোৱাৰ কাৰণ ধেৰ আছে মানে এয়া যিবোৰ পাহাৰ আছে তো এই পাহাৰবিলাক সকলোবিলাক ৰঙা হয় মাটিবিলাক ৰঙা হয় সকলোবিলাক আৰু সেইফালে চাওক তো লাল পাহাৰতে ইয়াতে বনাইছে তো মেইন ৰোডৰ পৰা প্ৰায় 5-6 কিলোমিটাৰমান হ'ব এইটো মানে আহোঁ বুলি ক'লে পূৰা জংঘলৰ মাজে মাজে আহিব লাগিব দেখিছিলে আপোনালোকে ৰাস্তা কেনেকুৱা আৰু এতিয়া তলত যাওঁ ওপৰত ইমান খাচ নাই যেতিয়ালৈকে কমপ্লিট হ'ব যেতিয়া কমপ্লিট হ'ব তেতিয়া ভাল লাগিব ইয়াত আহি কেনে আৰু মানুহ তেনেকৈ নাই ইয়াত মানুহ আহে প্ৰায় 1-2 আহে আৰু এতিয়া মই ভিতৰত গৈ আছোঁ মানে তলৰ ফালে এফালেদি সোমাব পাৰে এফালে মন্দিৰটো আছে ন মন্দিৰ মানে মূৰ্তি হয় তো ইয়াত তলত এটা মানে সুৰংগ টাইপৰ কিবা আছে তো সোমাই চাওঁ কেনেকুৱা লাগে অ ভাই মা কালি হ'ব ইয়াত মানে কি আছে ইয়াত এনেকুৱা বাদুলি আছে ন ক'বই নোৱাৰি মানে একদম পূৰা মাত আহি আছে কুচু পূৰা মাত আহি আছে মানে ভিতৰত গ'লে মানে বাদুলি খেলাবই খাটাং আৰু গাইছ আমি এতিয়া তাৰ পৰা ওলাই গ'লোঁ এতিয়া মানে বেছি গধূলি হৈ গৈছে এতিয়া ঘৰত যাব লাগে মানে বেছি গধূলি হৈ গ'লে বেয়া ইয়াত অৰুণাচলত তো এতিয়া হাবি যাব লাগিব ওলাই যাওঁ আৰু গাইছ মই কৈছিলোঁ যে আপোনালোকক এই জেগাডোখৰ নাম লাল পাহাৰ বুলি কয় লাল পাহাৰ আৰু লাল পাহাৰ কোৱা কাৰণ এইটো হৈছে যে এইফালে চাওক এই যিমান পাহাৰ চাহাৰ আছে চব মানে মাটিখিনি ৰঙা তো সেইটো বাবে মানে ইয়াক লাল পাহাৰ বুলি কোৱা হয় আৰু এতিয়া আগত গ'লগৈ চবে মানে অজহিদি গ'লগৈ এতিয়া আমি গৈ আছোঁ লাহে লাহে মানে ৰাস্তাটো অলপ বেয়া হয় মানে ঢুং ঢুং অলপ মানে তো সেইটো বাবে লাহে লাহে গৈ আছোঁ এতিয়া ঘৰ পামগৈ এতিয়া আৰু চাওক সূৰ্যটো ইমান ধুনীয়াকৈ ওলাইছে এতিয়া পূৰা 4টা বাজিব এতিয়া ঘৰ পামগৈ মানে 5-6টা বাজি যাব মানে চাওক কিমান মজা তো গাইছ আজি নেক্সট ডে তো মানে কালি পূৰা ফুৰি মেলি আহিলোঁ আৰু এতিয়া আছোঁ মই অৰুণাচলৰ মানে বাইপাছত আছোঁ এফালে কৌশিক একদম পূৰা মোবাইল চোবাইল পিটিকি আছে মানে এটা কামত আহিছিলোঁ এতিয়া আমি ম'ম' খাব যাওঁ মানে কাম আৰু এইফালে চাওক কৌশিকো ঠিনে লৈ আছে দুদিনৰ পিছত মানে ই বুকিং কৰিলেগৈ দুদিনৰ পিছত আহি আছে একেলগে যাম আনিবলৈ তো ই নিয়ে বা নিনিয়ে মোক এতিয়া তো দুখন ঠিনে হৈ যাব একদম চলাই বুম লাগিব আৰু এতিয়া চাওক ই পূৰা মোবাইল পিটিকি আছে তো বুকিং হৈ গ'ল না বুকিং হৈ গ'ল তো চিন্তা নাই ঠিনে দুখন হৈ যাব এতিয়া আমি অৰুণাচলৰ বাইপাছত আছোঁ এইপিনে গ'লে মানে জাগুন পায় তো গাইছ ম'ম' খাই ল'লোঁ ম'ম' খাই মেলি এতিয়া মানে পথাৰত আহিছোঁ মানে এফালে ৰাস্তাত আৰু কি হয় মানে মই এইটো এক্সজষ্টটো খুলি থৈছোঁ মোৰ বাইকখনত তো কৌশিকে এইপিনে RPM এটা দিব তো মাতটো কেনেকুৱা হৈছে আপোনালোকে এবাৰ শুনাই দেখাওঁ মই বছ